ওলাইছোঁ এটা বিশেষ বস্তু চাবলৈ। লগতে মাহীহঁতো ওলাইছে আৰু আমি আহি পাই গ'লোঁ, লগৰজনীক লগ পাই ভিডিঅ' অকণ কৰিলোঁ। আৰু দেখিছেনে দোকান পাৰ বহিছে, লগতে ইমান মানুহ। আৰু এতিয়া বাৰাগোপালসকলে নাচি আছে আৰু চাৰিওপিনে যে দেখিছে গোপিনীসকল আৰু কোলাত এইফালে শ্ৰীকৃষ্ণ। আৰু এনেকৈ সকলোৱে নৃত্য কৰি আছে আৰু আমি এইফালে চাই আছোঁ। আৰু ইমান মানুহ হৈছে ইয়াতে, এইবাৰ মই প্ৰথমবাৰ চাইছোঁ। সঁচাকৈ বহুত বেছি ভাল লাগিছে। আৰু আপোনালোকে চাই পাইছেনে নাই জনাবচোন। আৰু এইখিনি যে বোকাৰ ওপৰত নাচি আছে সেইখিনিকে কয় পিয়াক, আৰু পিয়াকৰ ওপৰত নাচি থকাৰ কাৰণে পিয়াক নাম বুলি কয়। তো আপোনালোকে দেখিছিল নে কমেণ্ট কৰি জনাব, আৰু লগতে পিয়াক নামখিনি আপোনালোকেও চাওক। আৰু এতিয়া নাম শেষ হ'ল আৰু ভাবিলোঁ ওচৰৰ পৰা আপোনালোকক দেখাই দিওঁ। এইখিনিতে বাৰাগোপালসকলে নাচিছিলে আৰু আমি প্ৰসাদ ল'লোঁ। তাৰ পাছত খালোঁ আইচক্ৰীম, আৰু ওচৰতে আলহী আছিলে তাতে সোমাই চাহ খাই ঘৰলৈ আহিলোঁ।